Hello friends, আপোনালোকে চাই আছে ভিজন 99 আজি আমি আৰম্ভ কৰিম এছাম হিষ্টৰীৰ যি ভিডিও আগবঢ়াইছো মই তাৰ পাৰ্ট 2 স্পেশালি এইটো ফৰেষ্ট ডিপাৰ্টমেন্টৰ কাৰণে বনাই থকা হৈছে গতিকে আপোনালোক সকলোৱে এই ভিডিওবোৰ ভালদৰে চাই যাব আৰু এছাম হিষ্টৰী ভালদৰে শিকি ল'ব পাৰিব এতিয়া আহিছো প্ৰথম প্ৰশ্নটোলৈ প্ৰথম প্ৰশ্নটো হ'ল অসমত প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল অপচন আছে আলাউদ্দিন খিলজি অপচন বি বখতিয়াৰ খিলজি অপচন সি কুতুবুদ্দিন আইবাক অপচন ডি ইলতুৎমিছ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল বখতিয়াৰ খিলজি অসমত প্ৰথম মুছলমান আক্ৰমণ কৰিছিল বখতিয়াৰ খিলজিয়ে সেকেন্ড প্ৰশ্নটো হ'ল মহম্মদ শাহৰ অসম আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল অপচন আছে ক নীলাম্বৰ খ পৃথু গ নীলধ্বজ আৰু খ ৰামপাল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল মহম্মদ শাহৰ অসম আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা আছিল পৃথু গতিকে অপচন বি হ'ব শুদ্ধ এনসাৰ পৃথু নেক্সট প্ৰশ্ন আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল অপচন আছে 1230 অপচন বি 1220 অপচন সি 1215 অপচন ডি 1228 আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল 1228 খ্ৰীষ্টাব্দত অৰ্থাৎ শুদ্ধ এনসাৰটো হ'ল অপচন ডি 1228 এতিয়া আহিছো নেক্সট প্ৰশ্নটোলৈ অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল অপচন আছে চুহুংমুং অপচন বি চুকাফা অপচন সি চুখামফা অপচন ডি চুতেউফা অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল চুকাফাই এইটো সকলোৱে জানিবলগীয়া এটা ভাল প্ৰশ্ন নেক্সট প্ৰশ্নটো হ'ল চুকাফাই কোন চনত তেওঁৰ ৰাজধানী মংমাও ত্যাগ কৰিছিল যেহেতু চুকাফা অসমত আহিছিল মিয়ানমাৰৰ পৰা গতিকে তেওঁৰ ৰাজধানী আছিল মংমাও এই মংমাও ত্যাগ কৰিছিল কোন চনত অপচন আছে 1220 অপচন সি 1215 অপচন সি 1228 অপচন ডি 1210 ইয়াৰ শুদ্ধ এনসাৰটো হ'ল চুকাফাই তেওঁৰ ৰাজধানী মংমাও ত্যাগ কৰিছিল 1215 চনত গতিকে 1215 চনৰ পৰা তেওঁ নিজৰ ৰাজধানী ত্যাগ কৰি অসমৰ পিনে আহি আছিল আৰু আহি কোন চনত পাইছিল 1228 চনত নেক্সট প্ৰশ্নটো হ'ল চুকাফাই কোট প্ৰথম মুখ্য কাৰ্যালয় স্থাপন কৰিছিল যেহেতু চুকাফা আহি পাইছিল 1228 চনত তেওঁ তেতিয়া আহি কেনে প্ৰথম ডাইৰেক্ট ৰাজধানীটো পাতিব নোৱাৰে গতিকে তেখেতসকলে এখন মুখ্য কাৰ্যালয় অৰ্থাৎ হেডকোৱাৰ্টাৰ স্থাপন কৰিছিল সেই হেডকোৱাৰ্টাৰটো ক'ত আছিল অপচন আছে চৰাইদেউ অপচন বি শিৱসাগৰ অপচন সি নাজিৰা অপচন ডি টিপাম অৰ্থাৎ চুকাফাই প্ৰথম মুখ্য কাৰ্যালয় অৰ্থাৎ হেডকোৱাৰ্টাৰ প্ৰতিষ্ঠা কৰিছিল টিপামত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল টিপাম নেক্সট প্ৰশ্নটো হ'ল আহোমসকলে প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিল অপচন ক যোৰহাট অপচন খ গড়গাঁও অপচন গ চৰাইদেউ অপচন খ শিৱসাগৰ আহোমসকলে প্ৰথম ৰাজধানী স্থাপন কৰিছিল চৰাইদেউত অপচন গ শুদ্ধ এনসাৰ চৰাইদেউ নেক্সট আহোমসকলৰ প্ৰথম ৰাজধানী চৰাইদেউ কোন চনত স্থাপন কৰিছিল অপচন এ 1228 অপচন বি 1215 অপচন সি 1253 অপচন ডি 1228 ইয়াৰ শুদ্ধ এনসাৰটো হ'ল আহোমসকলৰ প্ৰথম ৰাজধানী চৰাইদেউ 1253 চনত স্থাপন কৰিছিল অৰ্থাৎ শুদ্ধ এনসাৰটো হ'ল অপচন সি 1253 নেক্সট কোনজন আহোম ৰজাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদ দুটাৰ সৃষ্টি কৰিছিল অপচন এ চুকাফা অপচন বি চুহুংমুং অপচন সি চুতেউফা অপচন ডি চুডাংফা অৰ্থাৎ তেওঁলোকে ৰাজ্য চলাবলৈ বৰগোহাঁই আৰু বুঢ়াগোহাঁই দুটা পদৰ সৃষ্টি কৰিছিল কোনজন আহোম ৰজাই এইটো প্ৰতিষ্ঠা কৰিছিল এইটোৰ শুদ্ধ এনসাৰটো হ'ল চুকাফাই ৰাজ্য চলাবৰ বাবে বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদ দুটাৰ সৃষ্টি কৰিছিল অপচন এ শুদ্ধ এনসাৰ নেক্সট চুকাফাৰ মৃত্যুৰ পিছত আহোমৰ ৰজা কোন আছিল অৰ্থাৎ চুকাফা যেতিয়া মৃত্যু হ'ল তেওঁৰ পুতেক কোনজন পুতেকে ৰাজ্য চম্ভালিছিল অপচন এ আছে চুবিনফা অপচন বি চুহুংমুং অপচন সি চুতেউফা অপচন ডি চুডাংফা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল চুতেউফা আছিল চুডাংফাৰ পুত্ৰ আৰু যি নেকি চুকাফাৰ মৃত্যুৰ পিছতে ৰজা হৈছিল অৰ্থাৎ এনসাৰ সি শুদ্ধ এনসাৰ চুতেউফা নেক্সট কমতা ৰাজ্যৰ লগত প্ৰথম যুদ্ধ কোনজন আহোম ৰজাৰ দিনত হৈছিল অপচন আছে ক চুবিনফা অপচন খ চুহুংমুং অপচন গ চুতেউফা অপচন খ চুখাংফা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল কমতা ৰাজ্যৰ লগত প্ৰথমখন যুদ্ধ চুখাংফাৰ দিনত হৈছিল অৰ্থাৎ শুদ্ধ এনসাৰটো হ'ব অপচন ডি চুখাংফা নেক্সট প্ৰশ্ন বামুণী কোঁৱৰ বুলি কোনজন আহোম ৰজাক জনা যায় অপচন ক চুবিনফা অপচন খ চুহুংমুং অপচন গ চুতেউফা অপচন খ চুডাংফা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল বামুণী কোঁৱৰ বুলি আমি চুডাংফাক জানো অৰ্থাৎ অপচন খ শুদ্ধ
যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু যদি আপোনাৰ বন্ধু বান্ধৱীসকলে আপোনাৰ লগত একেলগে প্ৰেক্টিছ কৰি আছে তেওঁলোককো আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আমি সকলো একেলগে আগবাঢ়িব পাৰোঁ ধন্যবাদ